এই যে টাইটেল বাৰ থাকে টাইটেল বাৰৰ লগত এইকেইটা থাকে এইটো আনডু কন্ট্ৰোল জে এইটো হৈছে ৰিডু কন্ট্ৰোল ৱাই আৰু এইটো সেভ বাটন আৰু এই বস্তুখিনি কোৱা হয় কুইক এক্সেস বাৰ কুইক এক্সেস টাইটেল বাৰৰ লগত কুইক এক্সেসৰ বাটন কেইটা থাকে এতিয়া এইটো এই বস্তুকেইটা আমি কেনেকৈ চেঞ্জ কৰিব পাৰো ইয়াক কাস্টমাইজ কৰিব পাৰো আমি ইচ্ছাৰে নিউটো যদি আমি ইয়াতে টিক মাৰ্ক দিয়া যায় তেতিয়া নিউ ইয়াতে আহি যাব এইটো নিউ এটা নতুন ফাইল এটা ক্ৰিয়েট কৰিব পাৰি তাৰ পিছত আহিলে ওপেনৰ কাৰণে ওপেনৰ যিটো ওপেনৰ বাটনটো ইয়াতে পোৱা যায় ওপেনটো সিলেক্ট কৰিলে পিন সিলেক্ট কৰিলে পিনটোৰ পাম পিন প্ৰিভিউ কৰিলে পিন প্ৰিভিউ পাম সেন্ড ইন ইমেইল কৰিলে সেন্ড ইন ইমেইলৰ পাম আৰু শো বিলো দা ৰিবন কৰিলে এই গোটেইখিনি বস্তু ফাইল হোম ভিউ আৰু ইয়াৰ লগত ইমান ইয়াতে যিমানখিনি ইয়াৰ বাটন আছে এই গোটেইখিনি একেলগে ৰিবন বুলি কোৱা হয় আৰু এই ৰিবনটোৰ তলত এই কুইক এক্সেস বাৰডাল যদি দেখাব লাগে এইডালটো টাইটেল বাৰ মেইনলি টাইটেল বাৰডালৰ পৰা গুছাই ইয়াক যদি ৰিবনৰ তলত দেখাব লাগে তেতিয়া ইয়াতে যদি শো বিলো দা ৰিবনত ক্লিক কৰিলে ইয়াৰ ৰিবনৰ তলত বস্তুখিনি আহি যাব এটা দেখিলে ৰিবনৰ তলত বস্তুখিনি দেখুৱালে আৰু এতিয়া মিনিমাইজ দা ৰিবন কৰিলে এই ৰিবন যিখিনি সেইখিনি মিনিমাইজ হৈ যাব এতিয়া চাও এই মিনিমাইজ হৈ গল ৰিবনখিনি এইখিনি আকৌ ম্যাক্সিমাম এতিয়া ৰিবন মানে ফাইলৰ বস্তুখিনি হোমৰ যিখিনি বস্তু সেইখিনি আৰু ভিউ যিখিনি বস্তু সেইখিনি এতিয়া যদি আমি মিনিমাইজ দা ৰিবনটো টিকটো গুছাই দিও তেতিয়া হলে এইখিনি ম্যাক্সিমাইজ হৈ থাকিব মিনিমাইজৰ অপোজিট ম্যাক্সিমাইজ গতিকে ম্যাক্সিমাইজ হৈ থাকিব যেনেকৈ এইটো মিনিমাইজ বাটন এইটো ম্যাক্সিমাইজ বাটন ৰিস্টোৰ ম্যাক্সিমাইজ আৰু এইটো হৈছে ক্লোজ বাটন ক্লোজ বা এক্সিট তেনেকৈ ইয়াৰ গোটেইখিনি বস্তু হৈ গল এতিয়া আমি কি আনিছিলো নিউ আনিছিলো নিউটো গুছি গল ওপেন আনিছিলো ওপেনটো গুছি গল এইখিনি বস্তু ইয়াতে থাকিল আৰু ই আছিলে টাইটেল বাৰৰ লগত গতিকে শো এবভ দা ৰিবন কৰিলে এতিয়া টাইটেল বাৰৰ লগত একেলগে এক্সেস বাৰটো দেখাব এইখিনি এতিয়া আমাৰ গোটেই ইয়াৰ ওভাৰঅল বস্তুখিনি কভাৰ হৈ গল ওপেন পেইন্ট 3D এইটো এটা বেলেগ টপিক এই বস্তুটোৰ বিষয়ে আমি পিছত কথা পাতিম